যোৱা 8 ফেব্ৰুৱাৰীত বটদ্ৰৱাত সন্ধানহীন হৈছিল জিন্নাতুল আলী নামৰ এজন যুৱক আৰু যুৱকজন সন্ধানহীন হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ জুৰিয়া থানা এলেকাধীন জামুগুৰি গাঁৱৰ জালালুদ্দিনৰ পুত্ৰ যুৱক জিন্নাতুল আলীয়ে যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে চাইকেলেৰে দোকানলৈ বুলি ওলাই যোৱাৰ পাছতে সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত উক্ত দিনটোৰে পৰা বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও আজিলৈকে কোনো সুসূত্ৰ লাভ কৰিবলৈ সক্ষম নহল পৰিয়ালৰ লোকে। উল্লেখযোগ্য যে ৰঙা টি চাৰ্ট আৰু কলা পেণ্ট পৰিধান কৰি ওলাই যোৱা যুৱকজনৰ যদিহে কোনো সদাশয় লোকে সম্ভেদ লাভ কৰে তেন্তে 7577823524 অথবা 7399833927 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। সোমবাৰে দিনৰ 9:30 বজাত তাৰ মাকক কৈছে যে মই দোকানৰ পৰা আহোঁতে তাৰ মা বোলে বাধা দিছে যে যাব নালাগে। সি কৈছে ক'লে নহয় মই 1 ঘণ্টাৰ ভিতৰত আহি আছোঁ। কিন্তু ইয়াৰ পৰা যে গৈছে এতিয়ালৈকে কিন্তু সিহঁতে পোৱা নাই আৰু তাৰ মানে মিতিৰ যিবিলাক আছিলে সব বিচাৰি পেলাই এতিয়া আপোনালোকক সহায় বিচাৰিছে। বটদ্ৰৱাৰ পৰা হীৰকজ্যোতি বৰা ৰিপৰ্ট, সংবাদ লহৰ। NH ডিমৰীয়া বিবাহ পাৰ্টিৰ লগতে অন্যান্য মাংগলিক অনুষ্ঠানৰ বাবে অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ এখন হোটেল এণ্ড ৰেষ্টুৰেণ্ট, য'ত আপুনি লাভ কৰিব উপযুক্ত পাৰ্কিং ব্যৱস্থা, শীততাপ নিয়ন্ত্ৰিত কোঠা, সুস্বাদু আহাৰৰ সুন্দৰ পৰিৱেশন। আপুনিও আহক ক্ষেত্ৰীৰ খালৈবাৰীস্থিত NH ডিমৰীয়ালৈ আৰু কটাওক এটি স্মৰণীয় ক্ষণ। যোগাযোগ 8876698262।